Hey everyone, welcome to my new video. আজি বতৰটো বহুত ভাল বৰষুণ দি আছে দেখাইছো বৰষুণ মোৰ ফেভাৰিট হয় মানে বৰষুণ দিলে ভাল লাগে আৰু কিন্তু ঘৰত থকা অৱস্থাত বৰষুণ দিলে ভাল লাগে যদি বাহিৰত যাওঁ বৰষুণ দিয়ে তেতিয়া আৰু মানে বাহিৰৰ কাম কৰিব মন নাযায় এইটো চাগে হয় সবৰে হয় মোৰ বুলি নহয় তো সেইটোৱে আৰু এতিয়া ৰাতিপুৱা 9:30 হৈছে আৰু এতিয়া মোৰ অলপ মানে কি ৰাতিপুৱাৰ কাম সবৰে থাকে ৰাতিপুৱাৰ কাম এতিয়া মই ৰাতিপুৱাৰ কামখিনি কৰি লওঁ গা ধোৱা তাৰপিছত মন্দিৰত অলপ পূজা কৰোঁ কৰি পেলাই আহি চাওঁ মই দিনটো কি কৰোঁ যি কৰোঁ দেখাম সো গাইজ ৰাতিপুৱাৰ পৰা আজি বৰষুণে দি থাকিলে বৰষুণেই মানে মই 9:30 মানত ব্লগ কৰিছিলোঁ নেকি সেই তেতিয়াৰ পৰা মানে কিন বৰষুণটো যে পনেছে পটককৈ নেৰে সেই বৰষুণটো দি আছে মানে একো কৰিব মন নগ'ল ব্লগ কৰিবৰ মন নগ'ল মই আজি মানে শুয়ে থাকিলোঁ প্ৰায় শুই থকাৰ নিচিনাই আৰু এতিয়া মানে হাতত লৈছোঁ মোবাইলটো এতিয়া গধূলি হৈছে বাকী তুমি চাহ বনাওঁ মা চাহ মানে মা টিভি চাই আছে নিউজ চাই আছে তো মই বনাব লাগিব চাহ চাহ খাই ভাল নালাগে মেগী বনাওঁ মেগীকে খাওঁ So guys, make it ready হৈ গ'ল এটাই ভাল লাগে মেগী খাই মা সাগুৰ পাপৰ বনাই আছে মই দেখালোঁ অলপ যদি আপোনালোকে গোটেই ৰেচিপিটো চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই ৰেচিপিটো দিম বাকী এতিয়া মই অলপমান পঢ়িব লাগিল কাৰণ আমাৰ এক্সাম আহি আছে এক্সামৰ ডেট দিয়া নাই কিন্তু হঠাৎ দি দিব তো সেইকাৰণে আগৰ পৰা প্ৰিপাৰেশ্যনটো লাগিবই বাকী আপোনালোকে এনে থাকিলে কি কৰেনো মোক জনাবচোন কমেণ্ট কৰি প্লিজ ইমান বেছি বৰ হৈ গৈছোঁ মানে আমাৰ কলেজ স্কুল এইবিলাকতো মানে কেতিয়াবাৰ পৰাই বন্ধ দিছে তো ঘৰতে আছোঁ বৰ হৈ গৈছোঁ মানে একদম আৰু এনেইতো বিনা কাৰণত বাহিৰত যাবও নোৱাৰি কাম থাকিলে এতিয়া যোৱাটো বেলেগ কথা কিন্তু কাম নাথাকিলে এনেইতো যাব নোৱাৰি কাৰণ পৰিস্থিতি ভাল নহয় গতিকে আমি সচেতন নহ'লে পৰিস্থিতিও ঠিক নহ'ব আমি সচেতন হ'বই লাগিব আৰু আপোনালোকক কৈছোঁ ক'ভিড প্ৰট'কল যিখিনি দিছে সেইখিনি মানি চলিবৰ কাৰণে চেষ্টা কৰিব তো তেতিয়া আশা কৰিব পাৰি যে পৰিস্থিতি অতি সোনকালে ঠিক হৈ উঠিব মানে তো সেইটোৱে কিন্তু মই সঁচা কথা কৈছোঁ বহুত বেছি ভৰ হৈ গৈছোঁ বহুত বেছি সেইকাৰণে জনাব মোক কমেণ্ট বক্সত আপোনালোকে এনে থাকিলে টাইম পাছ কৰিবৰ কাৰণে কি কৰে জানো কিতাপ পঢ়িব লাগে বা আছে আৰু কিন্তু কিমান কৰিম এইখিনি কামকে মানে কিমান কৰিম অলপতো বাহিৰত ওলাই যাব মন যায় অলপ ফুৰিব যাব মন যায় কিন্তু সেইখিনিতো নাই এতিয়া সম্ভৱে নহয় সেইটোৱে হৈছে মানে চুলিখিনি যে মোৰ ইমান বেয়া হৈ গৈছে চৰাই বাহৰ নিচিনা হৈ গৈছে এতিয়া চৰাই বাহ বুলি ক'ব পাৰি ইমান বেয়া হৈ গৈছে পাৰ্লাৰ যাব পৰা নাই কাটিব পৰা নাই কাটিব লগা হৈছে অলপ ঠিক কৰিব লগা হৈছে সেইবোৰ কৰিব পৰা নাই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই কিপ স্মাইলিং